পৰিলে পৰিবা আকৌ এ কমে কি কৰিছ ৰখাই দিও না কিমান যে উৎপাত চাব দেই মোক যে পেলাবলৈ কিমান কোচিছ কৰিছে কিন্তু পৰিবলৈ নিদিয়ে কিন্তু পেলাবলৈ বহুত চেষ্টা কৰিছে ময়ো কম নহয় টেপকি ধৰি আছো পুৰা চেপকি ধৰি আছো দেই এৰি দিয়া নাই পৰিলে দুইটাই পৰিম নপৰিলে এটাও নপৰো তো বেটাৰ মানে বহুত চিন্তা মোক পেলাবৰ কাৰণে কিন্তু পৰিব নিদিয়ে পৰাৰ পাছত উঠাব কিন্তু পেলাবলৈ ভিডিঅ'ত মানে মনোৰঞ্জন আনিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু মই কম নহয় মই তাকে পেলাম উল্টাই চাবচোন দেই একবাৰ পেলাইহে এৰিম বহি বহি জুলে মই শুই শুই চলিছো এয়া আমি এআই থ্ৰুত বনাইছো গাইজ ভিডিঅ' নাই নোৱাৰিছে আৰু মোক পেলাবলৈ দেই এতিয়া উঠি পৰি লাগিলে পিছফালৰ পৰা মানে চেলেঞ্জ চলি আছে মানে আমাৰ মাজত যদি সি মোক পেলাব পাৰে তাক মানে মই এখন ৰেষ্টুৰেণ্টত নি ভালকৈ খুৱাম কিন্তু এতিয়া মোক পেলাব পাৰে নে নোৱাৰে নাজানো আৰু দেই ইয়াতে থকা ৰেষ্টুৰেণ্টখনতে খুৱাম মানে বেলেগত নোখোৱাওঁ বাৰু কিন্তু বহুত চেষ্টা কৰিছে নাই নোৱাৰিছে কিন্তু দেই চাওঁচোন বাৰু পাৰে নে নোৱাৰে Hey guys, welcome back to my another vlog. আজি মই আপোনালোকৰ মাজত এটা নতুন এটা ভিডিঅ' হৈতে মই আৰিফা আপোনালোকক দেখাবলৈ গৈছো মানে দেখাই সম্পূৰ্ণ হ'লে আৰু অলপ টাইম বাকি আছে এয়া হৈছে বৰ্তমান মই আছো ইকো পাৰ্ক হয় এয়া হৈছে গেলেকি ইকো পাৰ্ক আৰু কেতিয়াবা যে সৰু ছোৱালী হ'বলৈ মন যায় গম পায়নে কিমান ডাঙৰ হ'ম আৰু ন ডাঙৰ হ'বলৈ গৈ আছো বুঢ়ী হ'বলৈ গৈ আছো সেই গতিকে মোৰ ল'ৰাৰ লগত মানে মোৰ মৰমৰ কিউট বেটাৰ লগত কিন্তু এতিয়া কিউট হৈ থকা নাই দেই এতিয়া মানে একদম বেয়া হৈ গৈছে দেখিবলৈ যোনসকল মোৰ আগৰ মানে ফলোৱাৰ্ছ হয় তেওঁলোকে নিশ্চয় জানে মোৰ বেটা কিমান কিউট আছিলে আগতে আৰু এতিয়া বৰ্তমান ডাঙৰ হৈ গৈ আছে আৰু তাৰ চেহেৰা একদম বাকৱাছ হৈ গৈ আছে যি কি নহওক মাক বাপেকৰ কাৰণে সদায় বেয়া হ'লেও ভালেই ন তো আহক তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাওঁ নমস্কাৰ অসমবাসী ৰাইজ এআইৰ জৰিয়তে এইটো ভিডিঅ' বনাইছোঁ দেই এয়া মই সাঁতুৰি আছোঁ গেলেকি ইকো পাৰ্কত কি কৈছিলে বেটা গান লগাই দে গাইজ সাঁতুৰি আছোঁ দেই পানী উঠিছে নে পানী পানীয়ে সতি মই নাই উঠা নি পানীয়ে সতি মই উঠিছোঁ দে कौन है ये लोग कहां से आते हैं ভাবিছা নেকি এআইৰ জৰিয়তে বনাইছোঁ নহয় দেই গাইজ অৰিজিনেল ভিডিঅ' হয় मालूम है तेरे बाप को मत सिखा चल মজা লাগিছে বিছনাখনত শুই মজা লাগিলে গাইজ টোপনি আহি গৈছিলে পুৰা